কিন্তু মোৰ তাত যাবলৈ পইচা নাই তুমি মোক 1000 এটা দিব পাৰিবা নেকি লাগিলে মই ঘূৰাই দিম আৰে মই এতিয়াই দি আছো তুমি চিন্তা নকৰিবা আৰে মই তোমাৰ বয়ফ্ৰেণ্ড হে নেক্সট টাইম ঘূৰাই দিয়া কথা নকবা মোৰ যি আছে সবটো তোমাই অ' জান থেংক ইউ তুমি যে ৱৰ্ল্ডৰ বেষ্ট বয়ফ্ৰেণ্ড জানা লাভ ইউ গলুমলু চবেই নিজৰ নিজৰ মালৰ কাৰণে পইচাটো দে আৰু এটা কাম কৰ লগতে 10 টকা 20 টকা দে আৰু চাকনাটোৰ কাৰণে মানস আজি কলেজত মেম এজনী আছে নতুনকৈ মা কসম কৈছো কি চাবিও আগফালৰ পৰাই চাবি নে পাছফালৰ পৰাই চাবি উফ মেমৰ চুলি কিডাল পিছে ডিপাৰ্টমেণ্টটো কোনটো হয় হেই কেলা মেমক চাই থাকোঁতে গমেই নেপালো ক্লাছ কেতিয়া খতম হ'ল মেমক চাই থাকোঁতেই গ'ল মেমৰ কি তই সেইবোৰকে কৰি থাক তোৰ আৰু বেলেগ কাম নাই ধেই তই দেখিলেহে গম পাবি মালটো কেনেকুৱা অপূৰ্ব মাল নাখাও নি তই মই মানে দাদা এইবোৰ খোৱা অভ্যাস নাই মায়ে মানা কৰিছে একো নহয় খা খা এতিয়াতো বলি না মানসকে চা ইয়াত চবতকে চিনিয়ৰ
3 বছৰ ধৰি ইয়াত ক্লাছ কৰি আছে তথাপিতো কিন্তু অহংকাৰ নাই ভাই চা ভাই এই যোনটো মেহফিল এই মেহফিলটো তই ভাই ক'তো নাপাওঁ এতিয়া 3 বছৰীয়া কোৰ্চটো 4 বছৰ দিন ধৰি কৰি আছে এইবছৰ কৰিবহে ন ভাই এইবছৰ কৰিবই এইবোৰ ঘূৰাই নাপাবি ভাই আহ এনজয় কৰ বেবি অঁ বেবী শুনা না মোৰ মোবাইলটো ইমান হেং মাৰিছে চলাবই নোৱাৰি জানা চাওঁ দিয়াচোন মই ঠিক কৰি দিম এই নালাগে দিয়া এনেও মোবাইল এটা ল'ব হৈ আছে আৰু 20,000 মান হ'লেই মই নতুন মোবাইল এটা ল'ম ভাবিছোঁ হ'ব দিয়া সেইটো মই দি দিম তোমাক মোৰ বেবীটো ইমান ভাল ইমান মোৰ কেয়াৰ লয় মই তোমাক কেতিয়াও এৰি নাযাওঁ জানা হ'ব দিয়া অঁ বেবী শুনা না মোৰ মোবাইলটো ইমান হেং মাৰিছে চলাবই নোৱাৰি জানা দিয়া মই ঠিক কৰি দিম এই নালাগে দিয়া মোৰ এনেও মোবাইল কিনিব হৈয়ে আছে আৰু 20,000 মান পালেই মই নতুন মোবাইল ল'ম দিয়া স্কেনাৰখন দিয়া মই দি আছোঁ মোৰ বেবীটো ইমান ভাল তুমি মোৰ ইমান কেয়াৰ লোৱা মই তোমাক কেতিয়াও এৰি নাযাওঁ জানা তুমি সাগৰিকা এই মোৰ গাৰ্লফ্ৰেণ্ড সাগৰিকা নাই নাই তাই মোৰ গাৰ্লফ্ৰেণ্ড মোৰ মাইনা হয় সাগৰিকা মাইনা তাই মোৰ গাৰ্লফ্ৰেণ্ড প্ৰিয়া হয় তাই মোৰ Stop! তোমালোকে লাগি থাকা মই যাওঁ কেলা বাদ লেবে হেল্ল' হোৱাটছআপত কিবা এটা দিছোঁ চাই লওঁ তহঁতে কাজিয়া কৰি থাকিব নালাগে কেলা সা হলিন মাৰো তাইলে বে হেল্ল' জান